নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনাৰ সন্তানক সৰুৰ পৰা যদি কিছুমান সংস্কাৰ শিকায় তেনেহ'লে তেওঁ পিছলৈ এজন সমাজত সুপ্ৰতিষ্ঠিত তথা সুনাগৰিক হিচাপে পৰিচয় দিব পাৰিব। গতিকে আহক জানি লওঁ তেনেকুৱা কিছুমান বিশেষ কথা। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনাৰ সন্তানক সৰুৰ পৰা মন্দিৰলৈ ফুৰাব নিব। এনে কৰিলে এটা আধ্যাত্মিকতাৰ পৰশ পৰে। আপোনাৰ সন্তানক ফোঁট লগাবলৈ শিকাব। বিশেষকৈ মন্দিৰলৈ গ'লে ফোঁট লগালে মন প্ৰশান্তিৰে ভৰি পৰে আৰু ইয়াৰ বিভিন্ন লাভালাভ আছে। আপোনাৰ সন্তানক সদায় আপুনি কিছুমান দেৱ দেৱীৰ কাহিনী শিকাব, লগতে এনেকুৱা দেৱ দেৱীৰ কাহিনী শিকাব যাতে তেওঁলোকে নীতি শিক্ষাও পায়। তেওঁলোকক প্ৰাৰ্থনাৰ সময়ত কিছুমান মন্ত্ৰ গাবলৈ শিকাব যাতে তেওঁলোকৰ প্ৰাৰ্থনা সফল হোৱাৰ লগতে মন প্ৰশান্তিৰে ভৰি পৰে তথা মগজু সক্ৰিয় হয়। আমাৰ দেশৰ বীৰ যেনেকৈ লাচিত, চিলাৰায় আদি এনেকুৱা বীৰবোৰৰ কথা তেওঁলোকক নিশ্চয় শুনাব। নিজৰ ধৰ্মটোৰ কথা তেওঁলোকক ভালদৰে বুজাই দিব, লগতে আনৰ ধৰ্মকো সন্মান কৰিবলৈ শিকাব। যেতিয়া তেওঁলোক বাহিৰলৈ যায় কাৰোবাক দেখিলে নমস্কাৰ দিবলৈ শিকাব। আপোনাৰ সন্তানক সৰুৰ পৰা কিতাপ পঢ়াৰ অভ্যাস এটা গঢ়ি তুলিব। ডাঙৰক সন্মান তথা সৰুক মৰম আদৰ কৰিবলৈ শিকাব। বন্ধুসকল, এইদৰে কিছুমান সৰু সৰু কথা যিবোৰ কথা আপুনি সততে নিজে ভাল বুলি ভাবে বা শিকাটো প্ৰয়োজনীয় বুলি ভাবে, সেইবিলাক কথা সৰুতে শিকাব। যদি গোটেইবোৰ কথা ক'ব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। ইয়াৰ বিষয়ে আমি পিছত আৰু বেছি বহলাই ক'বলৈ চেষ্টা কৰিম, কিন্তু সদ্যহতে এইখিনি কৈ থ'লোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।